গম পাইছে আচলতে মানে বাৰ মাতটো একেবাৰে বহি গৈছে আহা আইদেউ বহাহি আহা আইদেউ বহাহি ভাল লাগিছে আপোনালোক অহাৰ কাৰণে আৰু বেছি ভাল লাগিছে মোৰ দুৱাই লোৱাহি এই গাছ আপোনালোকে চাই আছে ভিডিঅ'টি আৰু অলপ পিছতে নীলদা আহি ইয়াত উপস্থিত হ'ব আৰু নেন্সিবা আহিব আমি আহি পাইছোঁ বিভিন্ন মানুহ আহিব চিট খালী আছে এইটো দেখা দিব পাৰে চিট প্ৰায় খালীয়ে আছে কিন্তু অলপ পিছতে আহি ফুল হৈ যাব হাউচফুল হৈ যাব সঁচাকৈ বহুত বেছি ভাল লাগিছে নীলদাৰ বিয়াত আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু গোটেই পৰিৱেশ দেখুৱাম আপোনালোকক চাই থাকিব থেংক ইউ আৰু নীলদাৰ উদ্বোধন অনুষ্ঠান আজি আহি পাইছে কুসুমদা কি ক'ব আজিৰ দিনটো আজিতো পবিত্ৰ দিন কি ক'ব আজি মই যথেষ্ট সুখী আৰু যিহেতু ছোৱালী আনিলোঁ আৰু যিমান ফূৰ্তি কৰিব লাগে কৰিলোৱে এতিয়া ৰাইজৰ অভ্যৰ্থনা আছে আমি অতিথিসকলক কেনেকৈ আমি চোৱা চিতা কৰিব তাৰে চেষ্টা চলাই আছোঁ এতিয়া আমি গোটেইখিনি আপোনাৰ খুব ভাল লাগিছে আজি আপোনাৰ খবৰ ভাল 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 আৰু নতুন গীতৰ কাম আহি চলি আছে ৰিলিজ হ'ব ভিডিঅ' কৰিম হ'বলা এইকেইদিনত শেষত অসমবাসী কি ক'ব আপোনাৰ মোৰ ফালৰ পৰা বহু 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 শুভকামনা থাকিল সকলোৰে দিনবিলাক যাতে হাঁহি আনন্দৰ ভৰি পৰক তাৰ সময় ঠিক আছে জুবিন দা ভণ্টি ওলোৱা নাই সোমাই গৈছে তাতে ওলোৱা নাই কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিলে আচলতে মানে বাৰ মাতটো একেবাৰে বহি গৈছে সঁচাকৈ মই যুগ্ম জীৱনৰ শুভেচ্ছা দিলোঁ আপোনাক বাকী চব বা খানা মেইন এতিয়া মানে আমাৰ অনুৰাগে ৰেডি খালি খালি বাবা কিমান সময় আজি নীলদাৰ বিয়া কিন্তু এবাৰে আহা নালাগে
লাইছ লোৱা লাগে চাওঁ থালিখন কেনে গ'ল এইটো অনুৰাগৰ থালি খালি নে তহঁতি অঁ খাওঁ আৰু খাই ল সুন্দৰ আইটেম কম দেখোঁ আপোনাৰ আইটেম মই চব নাখাওঁ আৰু মাছ খাই ভাল পাওঁ বঢ়িয়া বঢ়িয়া এইটোত ভাবিলোঁ আমি চবেই চিন্তা কৰিলোঁ এইটো হাঁহ নেকি আমি তেতিয়া এনেই কম ভাল লাগিলে খাম হাঁহ ন ভাল লাগিছে আপোনালোক অহাৰ কাৰণে আৰু বেছি ভাল লাগিছে আৰু যিটো পবিত্ৰ দিন বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক আপোনাৰ নৱজীৱন সোনকালে ভাল হওক সুখৰ হওক তাৰে কামনা কৰিছোঁ থেংক ইউ আৰু কিবা এটা কৈ দিয়ক ভালকৈ অসমবাসীক আশীৰ্বাদ কৰিব ইমান দিন ইমান ধুনীয়াকৈ আশীৰ্বাদ কৰে ইমানখিনি আগবঢ়াই আনিছে আশা কৰিছোঁ সকলোকে আপোনালোকে আশীৰ্বাদ কৰি থাকিব আৰু আমি এনেকৈ আগবাঢ়ি যাব পাৰিম থেংক ইউ ঠিক আছে লগ পাম বাৰু ভাল লাগিছে ভাত খাই যাবা ঠিক আছে খাই পুৰা শেষ কৰি দিলোঁ তোমাৰ দেখা পাইছে সেইটো দেখোঁ একেবাৰে চাফা একদম নীলদাৰ বিয়াৰ পৰা ডকচি খালোঁ একদম এইটো বাকী আছে এইটো খাম আৰু মই এইটো ভিডিঅ'ৰ জৰিয়তে নীলদা আৰু নেন্সি বৌক যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিলোঁ আৰু আপোনালোকে চাই থাকক আৰু ভাল ভাল পৰিৱেশ আছে তেওঁলোকে খাই আছে কোনটো খাই ভাল লাগিছে চব এভৰিথিং ইজ অ'কে